Good morning students. তোমালোকক আজি মই আপন পাঠ এই কিতাপখিনি পঢ়াম। কালি তোমালোকক কি কৰিছো পাঠ 6ৰ কোশ্চেনবিলাক দিছো, আজি অলপ বাকি আছে সেইখিনি দি দিম। চোৱা, শ্ৰেণী 1 কিতাপৰ নাম আপন পাঠ আৰু চেপ্টাৰ হল 6। চোৱা ভালকৈ চোৱা। খালি ঠাই পূৰণ কৰা, খালি ঠাই পূৰণ কৰা। এনেকৈ পৰীক্ষা তোমালোকক আহিব যেনেকুৱা এইবিলাক শব্দ দিছো কোনটোৰ লগত মিলি যাব। ব পেটকাটাৰত উছু কি হ'ব, এইফালে ওয়াব্বৰ লগত ওয়াব্বত আকাৰ, এইখিনি ঠাইত তোমালোকে ওয়াব্বত আকাৰ। ও ৰ কা, এই যে কা বাৰ কু ৰি কাৰ বাৰ, এনেকৈ তোমালোকে আজকা লিখিবা। তাৰপিছত আৰু এটা আহিব পাৰে চাই চাই একে শব্দ লিখা, এটা শব্দ থাকিব সেম এনেকুৱাই চাই চাই এইটো যিটো থাকিব সেইটোই লিখিবা। আকৌ এনেকুৱা বোকা বোকা, ডুবা ডুবা, কবি কবি কবি, এনেকৈ ভালকৈ এইটো বহীত তুলি ল'বা। ঠিক আছে, ৰাখো।